কচম এনেকুৱা এটা পিঠা খাব পাইছো জীৱনত কি জানি আমাৰ গাঁৱতে এনেকুৱা ধুনীয়া পিঠা খাব নাই আজি কোনে মাতে মোক আয়া ইমান ধুনীয়া পিঠা কৈছো এক যদি ফটাব পাৰো মোৰ এখন কপাল নহয় চোতাল হৈ যাব মোৰ আয়া আয়া তেৰ চুলি নাথাকে জানো ঢেৰকানি হে পচি গোটা ৰঙা পৰি আছে মা কচম ৰিয়েকশ্যন বোলা বস্তু নাই দেখোন তোমাক বহুত ভাল লাগছি মা কচম দুই লাভি না এইজোপা যে ফুল হৈছে মই তোমাৰ কাৰণে আনিছো মা কচম কৈছো হে ভগৱান ঈশ্বৰ কৃষ্ণ প্ৰভু ঈশ্বৰ এনেকুৱা সপোন দেখা পাইছো কি সপোন দেখা পাইছো ভালো লাগছি বেয়াও লাগছি আৰু এনেকুৱা সপোন যদি মই সদায় সদায় ৰাতি দেখা পাওঁ স্বাস্থ্যৰ কাৰণে বহুত ভাল এনেকুৱা সপোন দেখা পালি হেল্ল' হেল্ল' কতে তই মই ঘৰতে নেকি তই এতিয়া এইছে নেকি এতিয়া মানে উঠবাক লাগি মোটামুটি 1.5 ঘণ্টামান হ'ল আৰু ঘুমাইছো ব্ৰাছ চাছ কৰি হয় নেকি এটা কাম কৰ কি উমেশৰ দোকানত গেলি কে তাতে উমেশ হৰেন গোটাই আছে তহঁতে মোক ঠিকে দিছে নেকি যাবাক লাগি নহয় বুম আড্ডা চলিছি কি চলছি আড্ডা মাৰি আছো আড্ডা কি আড্ডা মাৰি আছো কিবা খাবা পাম না পাবিয়া আহি যা তই কিন্তু 1 টকা নাই আহি যাবে নাস্তা চব হ'ব আহি যা পিছে মই এলি ভাত নাখাওঁ ঘৰত হ'ব যা টেনশ্যন ল'ব নালাগে তই আহি যা দে যাইছো দে বুঝিছা ভালে মোৰ ভাল না কেৱল কৈছিলো কৈছো আড্ডা মাৰি আছো আকলা ভাল লগা নাই কাৰণে লৈ তো কিবা বোলে খাৱা বস্তু আছে খাৱা বস্তু একো নাই তোক নাই একো নাপা কি বুদ্ধি আহিছে দেখা নাই হাত খান চাও কেনেকুৱা পাগলা হিচাপে মোৰ দৰে ফিগাৰ ক'তো মানুহ নাপাত কওঁ নাপাক মাৰি দিম অসম বিখ্যাত নেকি তই অসম বিখ্যাত মানে মালছো মই আছো হয় নেকি শচীন তেণ্ডুলকাৰে পাত্তা নাপায় আণ্ডাৰটেকাৰে পাত্তা নাপায় মোক হৰেণ তোৰ ঘৰ হৰেণ তোৰ কোন হৰেণ নো প্ৰফুল্ল হাতৰ হলি তোমাৰ এইটো ৰাস্তা দেখিছ না এবাৰ যাইছো সেইটো ৰাস্তা দি যাবা যাই পেলাই খাদলি গাছ এডাল পাবা খাদলি গাছৰ তলেদি যাবা তাৰে প্ৰথম ঘৰটো হৰেণ যোৱা তেনেহ'লে ভাই এটা কথা হ'ল নহয় কি মই যি যোৱাকালি ৰাতি সপোন দেখা পাইছো এইটো এপিকি দেখা পাইছো এই এপিকটো সপোন দেখা পাইছো ৰাতি মই হয় নেকি তাই কি কৰিলা ৰাতি মোৰ 3টা বজাৰ সপোন ভাঙি গৈছি পানী খাই তত প্ৰণাই মই হয় নেকি যোৱাকালি যি দেখা পাইছিলো এতিয়া কি কৰি পেলাব কওঁ তহঁতে মোক প্লিজ ভৰি ধৰি কৈছো দেহাত ধৰি কৈছে গালত ধৰি কৈছো সাৰবাৰ ধৰিবলৈ কৈছো মালটো মোক পতাই দি আপিটো তোক পতাই দিবা লাগে এক বোলে এই আপিটো পতাই দিবা লাগে কি কৰ ভাই তোৰ মই নিজৰ বন্ধু বুলি ভাবছো মোক আপিটো পতাই দি না ভাই তোক এই আপিটো পতাই দিবা লাগে আমি কেনেকৈ পতাই দিওঁ ভাই নহয় আমি পতাই দিবা লাগব লগত চলি এটা প্ৰেমত পৰছি পতাই দিবা লাগব দেৰি কৰিব নালাগে আপিটো যাবই সোনকালে পতাই কৈছো কথা এটা আছে মইনা এই আমাৰ যে শুকনাটো যে আছে সেই শুকনাটো বোলে তোমাক বোলে ভাল পাই তোমাৰ ভেকেঞ্চি আছে না কিবা ভেকেঞ্চি আছে মোৰ নৰা নহয় যদি ভেকেঞ্চি আছে তেনেহলে ফাইনেল হৈ গেল হাতৰ জোৰা পাব জোৰা ভাল দেহাটো ভাল বঢ়িয়া মজা এটা কাম কৰো তাক কবাৰটো দি থৈ আহো আচ্ছা তোমাৰ ফোন নাম্বাৰটো দেচোন মোক ফোন নাম্বাৰটো ক 919101
গেল নাম্বার পাই গেল নাম্বারটো লও নাম্বাৰটো ল নাম্বাৰ লও ফোন কৰা 9954 9954 230 230 164 164 এতিয়া এটা কাম কৰ কথা চথা পাতি লও এ গৰু এতিয়া ফোন নকৰবি ৰাতি কথা পাবি একো না গৰু মৰব আহি ফোন কাট অ এটা কাম কৰো ঘৰা ঘূৰি যাও এতিয়া কাম আছে মোৰো কাম আছে আজি মই এনেকুৱা ছোৱালী এটা নাম্বাৰ পাইছো বিদ্যা কৈছো ভাত মই 2 ঘৰে বেছিকে খাম আৰু ভাত খাই পেলাই মই কথা পাতি থাকিম জানক এটা ফোনো মাৰা নাই এতিয়াক লাগি মোৰ নাম্বাৰটো লৈ ফেলে এটা ফোনে মাৰো ৰ ঘৰত কোনো নচাঞ্চতে হেল্ল' হেল্ল' অঁ কোৱা অজান অঁ কি কৰি আছা আছোঁ এনে ভাত খালা খালোঁ মই খোৱাই নাই কিয় খোৱা নাই কিয় খাম তোমাৰ কথা ভাবি ভাবি মোৰ কিবা নিজকে নিজে পেট ভৰা হৈ গৈছে আজিকালি ভাতৰ কাৰণে মনতো নপৰে ঠিকে আছে দিয়া দে যান মই তোমাক অলপ দেৰিকে ফোন কৰিম হেল্ল' হেল্ল' অঁ এই মোৰ ৰিচাৰ্জ হৈ গৈছে মই মোবাইলত ৰিচাৰ্জ কৰি দি আছোঁ এটা টিভিৰো হৈ গৈছে টিভিও চাব পৰা নাই একদিনমান টিভিৰ ৰিচাৰ্জ মোবাইলৰ ৰিচাৰ্জ ডাঙৰ কথা নহয় জান তোমাৰ কাৰণে যে মই জীৱনত দান দিম সেইটোহে ডাঙৰ কথা জান 1 মিনিট ৰখা তুমি মই 9 মিনিটৰ ভিতৰত তোমাক ৰিচাৰ্জ কৰি দি আছো হেল্ল' অঁ কোৱা কি কৰিছা অঁ বিয়াতে যাম পেহেৰে কোন পেহেৰে কোন আৰু বাপেৰে বনে কল্লাকে পেহেৰে তোৰ কথা গোটেই গম পাই আছো ৰ মই পেহেৰে নে ক'ৰবাত বেলেগ অংকৰ মাথা মাৰি আছ তই অঁ বিশ্বাস কৰা না বিয়াতে যাম বিশ্বাস কৰা না হা তোক মই কি চাই বিশ্বাস কৰিব লাগে হয় নেকি তোক যদি মই বিশ্বাস কৰিব লাগে তই আজি মোক ৰঙেশ চকত লগ কৰচোন আহি পেলাই হাউচ চকত আহ বিশ্বাস কৰা না সঁচাই মই বিয়াতে যাম বিদ্যা কৈছো তই যদি মোক আজি লগ কৰিব নাহা মা কচম আমাৰ দুৰো ব্ৰেকআপ হৈ যাব আৰু এই সৰু কটৰি দি তোৰ মই জিভেও কাটি পেলাম ব্ৰেকআপৰ কথা কিয় কৈছা হা তোক ব্ৰেকআপ নিদিম কিয় নিদিম হা অত দিন তই মোৰ টিভি ৰিচাৰ্জ মোবাইলৰ ৰিচাৰ্জ কত কিমান শেষ কৰি ফেললি ATM পৰ্যন্ত শেষ কৰি ফেললি মানি বেগ তই মোৰ উদং কৰি ফেললি তোক মই ব্ৰেকআপ নিদিম হা তই যদি মোক ইমানে ভাল পা তই আজি আছোন ৰঙা হাউচ অকলগি আজি মই গম পাই যাম সঁচাই কৈছো আজি মই বিয়াতে যাম ভাত দি আহে তোৰ কথা তই জুতি যা জুতি মৰা মৰ তই নহয় পানী নহয় খালো জাপ দি পেলাই মৰা তোৰ মেটাৰ ফোন ৰাখ ননচেন্স আই হেট ইউ বাদ দি আহে তোৰ কথা গৰু বজাৰত যাই পেলাই দুটা বঙত চক মাৰি থৈ আহোঁ মই বেটি তই বোলে পেহেৰেথেৰ ঘৰত যায় হা এতিয়া তই বয়ফ্ৰেণ্ডৰ লগত ডেটিং মাৰি ঘূৰি আছা বেটি তই মোৰ মানি বেগ ATM গোটেই শেষ কৰি ফেললি গোটেই খালী কৰি ফেললি এবাৰ তই তাক দস্যা অ বেটা তই ভাল পালাতে বুজিছে যা তোৰ যি মানি বেগ আৰু ATM খালী নহ'ব 100% খাটাম ননচেন্স ষ্টুপিড